এটা মরে দে রে একদম পুরা হাল্লা লগে দিছো ভলা ভিডিও তাই ভাল পায় তারা কামনা থাকিল খুব ইচ্ছা থাকিল আশীর্বাদ থাকিল আৰু এওৰে মই উকিল উঠিম বা আমাৰ মিডিয়া উঠিব টেনচন ল'ব নালাগে উকিল উঠিম মোৰ উকিল উঠিব মিডিয়া 4টা মান উঠিব টেনচন ল'ব নালাগে আমাৰ লৈ ধৰে বিয়া আহিছে ওই ভাই Hey, so welcome to my YouTube channel Assam Loi. So আজি হল আমার মানে পবিত্র দিন মানে আজি কি দেখুন আজি ঈদ হয় সকাল তো আপনারা এই ভিডিওটো মানে সাইকেলে বহুত ভাল পাবো আর এই ভিডিওটো মোর আটাইতকৈ মানে দীঘল পাবো তো ভিডিওটো আপনারা চাব আজি তো সকাল এতিয়া গা পা ধুই খেলে এতিয়া অলপমান মসজিদলৈ যাও মানে মসজিদ মানে আমার যেটো মানে ঈদৰ মানে নামাজ পঢ়ে তাত যাও আৰু আমি যাইদু কাপোৰ ললি না তো মানে গতিবাৰ মানে ৰাতি আহি পাইছে ন তো গতিবাৰ ৰাতি আহিছে মানে ইয়াৰ ফ্যামিলিবোৰ গতি থাকে ন তো সকাল আমার থনকাতে বহি আছে টনকা আজি ঈদুল জোহা উপলক্ষে যে আমাৰ গোটেই অসমবাসীৰ কাৰণে শুভেচ্ছা জনোৱা হ'ল যাতে সকলে শান্তিত থাকে আৰু সমগ্ৰ দেশবাসীৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰা হ'ল যাতে সকলে শান্তিত দিনকেইটা কটাব পাৰে সেইকাৰণে আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল তো ৰাতিপুৱাৰ পৰা এনেকুৱাকে বৰষুণ আৰম্ভ আজি বা কি হয় ক'ব নোৱাৰো ৰাই সকাল বৰষুণতে দিনটো যায়নে ঘৰতে ঘুমাব লাগিব ৰাই সকাল যি হট লাগিছে আৰু তো ফাইনেলি ৰাই সকাল গা পা ধুইলে এতিয়া পাঞ্জাবী পিন্ধিলো আৰু এতিয়া নামাজ পঢ়ি আছো তো আপোনালোকক নামাজ পঢ়িলে আপোনালোকক ভিডিওটো ভালদৰে দেখাইছো তো ফাইনেলি ভলাক লাগ পালো ভলা নামাজ পঢ়াই গৈছিল নামাজ পঢ়াই গলো এইবাৰ মানে নামাজটো মানে ক'ত পঢ়িব নামাজটো আমাৰ বৰ মছজিদটোতে পঢ়লো বয়া লাগিল পিছে বজাৰ খলক নামাজ পঢ়িবলৈ যাব পৰা নাই বয়া লাগিল বৰষুণ আছিল নে 7 বজাৰ পৰা বৰষুণ আছিল 8:30 লাগি তো যদি বৰষুণ এৰিলে হয় তাতে নামাজ পঢ়িব পাৰো এতিয়া বৰষুণ এৰা নাই আমাৰ ঘৰ মছজিদটোতে বৰষুণৰ বাবে মানে তাত মানে নামাজটো নহল ইয়াতে পঢ়িলো আৰু একো নাই তো এনেকুৱাকে নামাজ পঢ়ি আহিলো আপোনালোকক মানে দেখাব নোৱাৰিলো আৰু কেমেৰাটো নিয়া নাই তো এতিয়া আপোনালোকে চাব পাৰিব এটা একদম পুৰা অলপমান ফুৰি আহো আৰু এবাৰ আমাৰ ঈদত মানে ঈদ মানে য'ত হয় মানে তাতে মানে নামাজটো দিয়া নাই এইবাৰ আমাৰ গাঁৱৰ মছজিদতে মানে নামাজটো কৰি বাঢ়িছে মানে বৰষুণ নোহোৱাৰ বাবে তো মানে অহাবাৰ মানে নামাজটো মানে আমাৰ মানে ফিল্ডত হয় মানে এইবাৰ মানে আমাৰ মানে গাঁৱৰে মছজিদতে মানে নামাজটো হ'ল আৰু বৰষুণৰ কাৰণে আৰু তো বৰষুণ দিলে ভাল আছিল আৰু ৰাই সকাল ভলা আৰু মই অলপমান ফুৰিব আহিলো ভলা বহুত মানে ঘৰত আছিলো তো একদম পুৰা আজি অলপ বৰষুণ মানে অলপ ৰ'দ সেনেকুৱা হৈ আছে আৰু এতিয়া আৰু বৰষুণ দিবহি তো ৰাই সকাল আৰু বৰষুণ আৰম্ভ একদম পুৰা আজি ভিডিঅ' বনাব পৰা নাই এই বৰষুণ এই কমব এই বৰষুণ কি কম ৰাইজ এই বৰষুণ দিয়ে এইবাৰে আৰু চাব পাৰিব একেবাৰে বৰষুণ আৰম্ভ হৈছে ৰাইজ সকল একদম পুৰা জোৰকে দি আছে আৰু মানুহ চানুহ নাই ৰাইজ সকল আমি টেক্সি গাড়ীতে ফুৰিব আহিলো ৰাইজ সকল বাইকত গেলি আৰু গোটাই জিকিব লাগিব না তো এতিয়া আকৌ নাই ৰাইজ সকল বেটাৰী গাড়ীতে এতিয়া ফুৰি খেলে আহো আৰু মুকালমা পৰাই বেলেগ আকৌ নাই পিছলি দেখা নাপাওঁ আৰু লাগে ডাঙৰ বাবা মই তামসা কথা পাৰো আরে ওই রকে দিয়া বিলি বিলিং রখা ওই ডাঙৰ বাবি মই ডাঙৰ বাবি ও গুৰা যাব যা 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 মারা আমার কি কথা বিচারে আমার তে বৰষুণ হৈছে যে আজি আমি ফুৰিব পাৰো না এখানে বেটাৰী গাড়ী বলে ফুৰিছো ভাড়া কৰি হাই ধেমালি কৰি যাই আছো দে সকাল কি কৰবি আৰু বৰষুণ বতৰ এনে লইনকে আৰু টাইমটো খেদাও আৰু যিহেতু মানে বৰষুণে দি আছে আৰু হাই গাছ আজি আমি বৰষুণ দিয়াৰ কাৰণে আজি বৰষুণ বতৰত কাৰো ঘৰলৈ নাযাওঁ যে আজি ৰেষ্টুৰেণ্টলৈ যাই আছো যেনে বলা আছে চাহিল আছে লুইডা আছে ৰিংকু আছে পিলিং আছে আগত আছে জাইদুল দা আছে আমি ৰেষ্টুৰেণ্টলৈ যাই আছো চাহ খাবলৈ তারা আপুনি কোন গিছিলে বনাছে কই দিয়া দেখো পেছাব কৰিবলৈ গৈছিলো হাই গাছ মই আজি পেছাব কৰিলো এই গাড়ীখনৰ পৰা উতৰিলো মোৰ বহুত ভাগা লাগিছে এই দাউৰি যাই এখানে মুকালমা ৰাইজ সকল আমি পাই গেলো আৰু ইয়াৰ পৰা এতিয়া আমি হোটেল যাব লাগে হাই ফ্ৰেণ্ডছ আজি আমি মুকালমালৈ আহিছো আমি ৰেষ্টুৰেণ্ট বিচাৰি পাৱাই নাই এতিয়া কাৰণ আমি ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট বিচাৰিছো এই এখন তো ফাইনেলি এখন ৰেষ্টুৰেণ্ট পাই গেলো আৰু ইয়াৰ পৰা গাড়ীখন পৰা নামিলো আৰু আমাৰ ভলা তো এতিয়া একদম পুৰা যাইছো না ভলা তো চালো তো এনেদৰে দোকানৰ মাজে মাজে এই আমি ব্ৰহ্মপুত্ৰ ৰেষ্টুৰেণ্টলৈ যাই আছো ৰাইজ সকল মোৰ সন্দেহ আজি মাৰা আছে নেকি তো বলক জিও হোগা দেখা যায়গা তো এতিয়া যাই আছো ব্ৰহ্মপুত্ৰ ৰেষ্টুৰেণ্ট আছো মুকালমা
তো এনেদৰে চিৰি দি এতিয়া আমি উঠি যাই আছোঁ ভলা আৰু মই একদম পুৰা তেনেকুৱাকৈ চিৰিৰ ওপৰে একদম পুৰা ভলা আৰু মই যাই আছোঁ এই এলা কাপোৰৰ দোকানগিলি আছে আপোনালোকে চাব পাৰিব তো ৰাইজসকল ৰেষ্টুৰেণ্ট মানে মাৰা মানে আকৌ বস্তু হোৱা নাই সেইটো কাৰণে মানে ফিৰি আহিলোঁ আৰু চেনি নাই কি খাই মিঠাই নাই মিঠা বোলে বস্তুটোৱেই নাই চেনি নাই ৰাইচ কি খাম পাঞ্জাৱ অঞ্চল আছে তাত খৰচ চাই কি খাব লাগে ৰাইচ কি খাম এনে বেকাৰ এনেই আৰু শুনিছোঁ ৰাইচ মিঠাইটো খোৱা বেছি কিন্তু চাহ খাব এনেকৈ বেয়া লাগিছে কি খাম তো ৰাইজসকল চাহ তাহ খাই আহিলোঁ আৰু এতিয়া ৰিটাৰ্ণ ঘৰত যাওঁ একদম পুৰা দৃষ্টি হাই ফ্ৰেণ্ডছ যে সেই পদ্ধতি ওলা বনালো আমি যে হেবাকে দৃষ্টি হোটেলতো আমি এটা ৰোল এটা লুডিয়া খালে চাহ আৰু এটা বলা খালে আৰু চাইলদাও খালে চিংৰা আৰু গুলা ভলা ইনামুল দাও খালে ড্ৰিংকো খালে চিংৰাও খালে তাৰপিছত আমি জাদুল দাৰ মই ৰোল আৰু ভেজ ৰোল আৰু সেই একাপ চাহ খালো নাম কি আছিল দৃষ্টি হোটেল মকম ৰাইচ বাপা চাহটো পাঞ্চিয়া চাহ হৈছিল কি বুলি কম ঘৰতো অলপ সোৱাদ হ'ল দৃষ্টি হোটেলখন আপোনালোকে চাহ খাব নাহিব যে এখন হোটেল বহুত নামজাদা হোটেল হ'লেও সেই হোটেল কিন্তু মই নামানো এখন হোটেল দেই চাহটো আকৌ ভাল হোৱা নাই পানী যে পানী তাৰমানে আগতে তেওঁলোকে মিঠাটো খাই লৈছে কাৰণে পাঞ্চিয়া হৈ গৈছে মজা লাগিছে এই লোকৰ কথা নুশুনিব চাহকাপ বঢ়িয়া হৈছে একদম পুৰা মজা হৈছে একদম ফাৰ্ষ্ট ক্লাছ মোৰ কাৰণে কিন্তু এই চাহকাপ কিন্তু বঢ়িয়া হৈছে মই কিন্তু ভাল লগা নাই মই সেই ভাল লাগিছে কিন্তু মোৰ চাহকাপ এটা গাৰ্লফ্ৰেণ্ড আছে তেওঁক যদি তেওঁ ভাল পায় আৰু তেওঁ পায় তাৰে কাৰণে কামনা কৰিলোঁ আপোনালোকক জনামবাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অলপ যেতিয়া তাই ভাল পায় তাৰে কামনা থাকিল শুভেচ্ছা থাকিল আশীৰ্বাদ থাকিল আৰু এওঁৰে মই উকিল উঠিম বা আমাৰ মিডিয়া উঠিব টেনশ্যন ল'ব নালাগে উকিল উঠিম মোৰ উকিলো উঠিব মিডিয়া টেনশ্যন ল'ব নালাগে আমাৰ লুইধাৰে বিয়া আহিছে আৰু সকলোকে পবিত্ৰ এইখিনি কয় দিয়ক দে আৰু ৰাইজসকল ইয়াৰ বইলাপাৰা ৰাস্তাটো মানে ইমান বেয়া ৰাইজসকল সৰুৰ পৰাই মানে এনেকুৱাই দেখিছোঁ মানে ইটাকলৈকে মানে ভালো হোৱা নাই চাব পাৰিব একদম পূৰা গাড়ী একদম পূৰা গমেই নাপায় ইয়াত মানে দুখন তিনিখন মানে টেক্সি গাড়ী পাল্টিছে আৰু আমাৰ আগত ৰাইজসকল মই ভিডিঅ' কৰা নাছিলোঁ আপোনালোক দেখিব পৰা নাই আৰু চাব পাৰিব ইয়াত একদম পূৰা একাঠো পানী ৰাইজসকল এনেকুৱাকৈ আৰু বৰষুণ দি আছে একদম পূৰা বৰষুণ এৰাই নাই অলপ অলপকৈ মানে বৰষুণ গোটাই দিনটোৱে দি আছে কিবা কবি কিবা কবি ৰখমান নাই মই কি ক'ম আৰু যে আমি ইয়াত হোটেলৰ পৰা আহি কেনে এতিয়া বৰষুণৰ জেগাতে সেই ঘৰত যাব লৈছোঁ যাই কেনে অলপ মাংস দি ভাত খাওঁ সেয়ে আৰু কামনা তো এনেদৰে মুকালমাৰ পৰা এতিয়া আমি ৰিটাৰ্ণ ঘৰত যাইছোঁ ৰাইজসকল আৰু বৰষুণ বতাৰ একদম পূৰা যাই খালি সোমাওঁ আৰু ৰাতি হ'লে মানে টেক্সি গাড়ীতে ঘূৰিব লাগিব যি হত লাগছি মানে ৰাইজসকল বাইকতো মানে ভাটিবিলাক গেলোঁ আৰু ৰাইজসকলে একো নাই বৰষুণ দিলে আমি টেক্সি গাড়ীতে ঘূৰিম ৰাইজসকল ফাইনেলি ৰিটাৰ্ণ ঘৰ আহি পালোঁ তো ৰাইজসকলে এনেকুৱাকৈ ফুৰি আহিলোঁ আৰু এতিয়া ঘৰত মানে ভাত খাব হৈছে মানে ভাত চাত খাই খালে আৰু এবাৰ মানে নতুন কাপোৰ পিন্ধি অলপমান ফুৰিব যাওঁ আৰু তো ৰাইজসকলে এনেকুৱাকৈ মানে তিনিদিনীয়া মানে বৰষুণে দি আছে সেইটো কাৰণে মানে ওলবা পৰা নাই তো এতিয়া অলপমান বৰষুণৰ পৰা ওললোঁ আৰু এতিয়া অলপমান ফুৰি তো ৰাইজসকল এইবিলাক বতৰটো একদম ঠিকেই আছে আৰু বৰষুণ নেদিলে হ'ল আৰু যি পুৱাৰ পৰা বৰষুণ দিছি আৰু এইটাৰ প্ৰায় 2টাই বাজিল নেদি আৰু বৰষুণ দেই ৰাইজসকল পথাৰত আহিছিলোঁ মানে দুটামান মানে ৰিলছ বনাই খেলি মানে আহিলোঁ তো আমাৰ ভৰাই আগত গেছি আজি একদম পুৰা তো এতিয়া আৰু অলপমান ফুৰি আহোঁ এইটো মানে ড্ৰেছটো অলপমান সলাই খেলি যাওঁ আৰু তো ৰাইজসকল বাৰীৰ পাছফালে এনেকুৱা মানে ড্ৰেছ মানে চেঞ্জ কৰি খেলি আহিলোঁ আৰু ফুৰিব তো আৰু আমাৰ লগত যাইলোঁ আৰু পাতলোঁ ৱেলকাম চেনেল টু মাই আমাৰ ভিডিঅ'টো চাই আছে আমি এতিয়া ফুৰিব ওলাইছোঁ আমি এতিয়া অলপ দেৰিকৈ যাব ওলাইছোঁ এটা এই ল'ৰা ছোৱালী সেই গাড়ীখন আনিব যাই আছে বেটাৰী গাড়ীয়ে আৰু আমাৰ যাইদুল আমি দেখিব যাইছোঁ বেটাৰী গাড়ী যাই আনিব যাইছে ই অলপমান একদম পুৰা কথা কৈ দিব বেটাৰী গাড়ী যাব মই মানে বাইকতে যাওঁ আৰু
1 2 3 1 2 3 1 2 3 ৰাইজসকল আৰু চাইডত আপি বাদ দি ৰাইজসকল এতিয়া আমি অলপমান আগৰ পৰা আহিবা লাগে আৰু একদম পুৰা এতিয়া চিধা মানে নলবাৰীৰ চাইডৰ পৰা ফুৰি আহোঁ ৰাইজসকল হয় মানে অলপমান মানে ঠাইটো ধুনীয়া আৰু ৰাইজসকল আৰু দুনিয়াৰ মানে মানুহ আপোনালোকে চাব পাৰিব এতিয়াই মানে ফুৰাৰ দিন চাব পাৰিব কিমান মানুহ যাই আছে আৰু বহুত বাইক আহি আছে পাছফালৰ পৰাই আৰু এতিয়া আমিও পুৰা একদম পুৰা যাই আছোঁ আগলৈ আৰু ৰাইজসকল এইবোৰ চাওক না দুই জেক বৰষুণ আহে ৰাস্তাত পানী ফুল হয় কি মানে আৰু 100 মিটাৰ তো এনেদৰে ৰাইজসকল 5টামান বাজি গ'ল আমি প্ৰায় 7টা বজালৈকে মানে ফুৰিব যাম আৰু একো নাই এনেকুৱাকৈ মানে 7টালৈকে ফুৰি থাকিম আৰু আমি ৰাতি মানে টেক্সি গাড়ীটো ফুৰিব যাম মানে ৰাতিৰ মজাটো আপোনালোকে অলপমান মানে বেলেগ পাব আৰু মানে প্ৰায় আৰু আপোনালোকে 6 মিনিট এই ভ্লগটো চাওক মানে আৰু মজা পাব আৰু এই দলংঘৰত মানে ফৰদুলাৰ মানুহ চাওক না কিমান মানুহ হৈছে ইয়াৰ পৰা এতিয়া যাব লাগে আৰু এতিয়া একদম পুৰা গৈ আছোঁ আৰু চাব পাৰিব আগতে একদম পুৰা মাক জেক পেহা পেহী দাদা দাদী খুৰা খুৰী একদম পুৰা ফুৰিব আহিছে আৰু এনেদৰে আহি এতিয়া আমি হগা পালোঁ ৰাইজসকল আপোনালোকে চাব পাৰিব আৰু চাইডত ছোৱালী নাই আজি একদম পুৰা মনটো ডেমেজ দেই আৰু তো ৰাইজসকল এই ৰাস্তাটো মোৰ ভাল লাগিছে মানে ৰাতি আহিলে মানে ছোৱালী দেখা পাম আৰু এতিয়া বাৰু নাই বাৰু বৰষুণত মানে সকলো মানে ঘৰৰ ভিতৰি আছে এতিয়া আৰু বৰষুণটো কমাল মানে সকলোৱে মানে ঘৰত মানে ঈদ খাই আছে আৰু তো ৰাতি আহিম ৰাইজসকল এই ৰাস্তাটো একদম পুৰা ফিক্স মানে আহোঁতে একদম ৰাতি ৰাইজসকল মই এতিয়া খালী ৰাস্তা লাগে একদম পুৰা ইমাৰ্জেঞ্চি পেচাব কৰি লাগিছে আৰু মই যিয়ে মানে গাঁৱত ঘুমিছোঁ ৰাইজসকল একদম পুৰা ঘৰে ঘৰ একদম পুৰা খালী ৰাস্তা নাই তো এতিয়া খালী জেগা লাগে তো ৰাইজসকল একদম পুৰা পেচাব কৰা লাগিছে একদম পুৰা তো মানে ঘূৰি মানে একদম পুৰা পেচাব কৰি দিছে আপোনালোক ভিডিঅ' কৰি তো ৰাইজসকল পেচাব কৰা হৈ গ'ল এতিয়া আৰু অলপমান মানে আগত দেখি মানে ফুৰিব যাওঁ আমাৰ ৰাজা হৈ আছে ৰাজা লাইক দি জ্বলাই কি কৰি থকা হ'লে লাইটকেইটা জ্বলা কৰা তাৰ পিছত দি যাম এনেদৰে উল্টা পাল্টাকৈ ঘূৰি আহিছোঁ আৰু মই চকত নামি মুম্বাই ৰাইজসকল ফাইনেলি ৰাইজসকল বাইকত ফুৰি ইয়াতে নামিলোঁ ৰাইজসকল আৰু বহুত ভাগাত ধৰিছে মানে ইমান মানে বাইকত কিবা মানে চব দিকে আপোনালোকক দিয়া নাই আৰু অলপ মানে আৰু এনেদৰে টেক্সি গাড়ীত বহিলোঁ হঠাৎ মানে ফুৰিব আৰু মানে টেক্সি গাড়ীত আহিলোঁ মই দিন কৈছিলোঁ ৰাইজসকল ৰাতি আহিম তো ফাইনেলি ৰাতিত আহি গ'লোঁ এতিয়া একদম পুৰা চাল্লা লগাই দিম ৰাইজসকল আপোনালোকে চাই থাকিব তো ফাৰ্ষ্ট খগাত যাম ৰাইজসকল হি No. Marhaba. Hey. Marhaba. Ahora te quedas tan. একদম পুৰা যাইছো তো ৰাইজসকল এনেকুৱাকৈ ভলা ৰুমত আহিছে একদম পুৰা আমি গোটাই মানে 6টা 7টা মান আছো এখন টেক্সি গাড়ী তো একদম পুৰা 10টা বহুত ভিৰ হৈছে আৰু টেক্সি গাড়ী একদম পুৰা হাল্লা লগাই দিছো লাগে এটা মৰে দে ৰে Maria Daruko, Dina Chora, porque tira hai tumharo life mein. Oh, Moina, I love you.
ৰাইজসকলে এনেকুৱাকে ফুৰি ফুৰি আহিলো একদম পুৰা মাত চাত ভাঙি দিছি আমাৰ তলত একদম পুৰা টেক্সি একদম পুৰা বেবে আছে তই আগ নলোৱা ৰাইজসকল এতিয়া ঘৰত যাওঁ তো ৰাইজসকলে এনেকুৱাকে ফুৰি ফুৰি গতাই গাঁওখন ঘূৰি ঘূৰি আহিলো পৰা হয় 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 মাত চাত কি কম আৰু ভাল গানত গেনেছত পাল গমেই নাপালি যে মাত চাত পুৰা ফুৰি গেছি ৰাইজটো আকৌ নাই ৰাইজসকল নাই ৰাইজসকল এনজয় আজিৰ দিনটোত এনজয় আৰু কালিৰ দিনটোত এনজয় কৰক ৰাইজ তো ৰাইজসকল আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ মানে ইমান আৰু ভিডিঅ' নবনাওঁ আৰু প্ৰায় এতিয়া 12টামান বাজিল আৰু কোনো মানে আপোনালোকে চাব পাৰিব তো এই ভিডিঅ'টো আপোনালোকে কালি পাব চাব আপোনালোকে আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই খান্দা দিন আছে সেই খান্দাটো যাব দিয়ক